নমস্কাৰ সকলোকে দৰঙৰ বোৱাৰী মাইনা চেনেলটোলৈ মই মাইনাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি ব্লগলৈ। আজিৰ ব্লগটো ইণ্টাৰেষ্টিং হ'ব। মই আহিছিলোঁ ভণ্টিক নিবলৈ আৰু লগতে আউলৰ চুকাত অকণমান কামো আছিলে, সেইখিনিও কৰি যাওঁ বুলি ভাবিছোঁ। তেনেহ'লে চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আজি এনেদৰে আৰম্ভ কৰিলোঁ মই মোৰ ব্লগটো। কেনেকুৱা পালে চাই শেষত যাবলৈ নাপাহৰিব, কিন্তু তাৰ আগতে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই লওক। এইটো হ'ল আউলুচুকা চক। মই আহি পালোঁ আউলুচুকা চকত আৰু আপোনালোকক দেখাই আছোঁ। এইখিনি তিনিআলি হয়, বহুত গাড়ী। আহক তেন্তে ভিডিঅ'টোৰ মাজভাগলৈ। আমি আহি পালোঁ ব্লক চক। আপোনালোকক দেখুৱাম, এখন বাগান হয়, বাংলাগড় বাগান। পুনিয়াই পাৰ হৈ ব্লক চক পায়, এইটো ব্লক চক। হাই গাইজ, মই আহি পালোঁ, এতিয়া ব্লক চক পাৰ হৈ আহিলোঁ, সেইটো ব্লক চক। এইখিনি হ'ল আপোনালোকৰ বাংলাগড় বাগান আৰু এইফালে সোমাই যায় আমাৰ ঘৰ। প্ৰায় 1.5 কিলোমিটাৰ হ'ব। মই পিছফালে, ভণ্টি আগফালে চলাই আছে। ভণ্টিয়ে আহক তেন্তে অলপমান দেখুৱাওঁ বাগানখিনি আপোনালোকক। বহুত ধুনীয়া মানে বাগানখন। এনেকৈ চাই গ'লে আপোনালোকে দেখা পাইছে ভিডিঅ'টোত কিমান ভাল লাগিছে চাই। সেয়া দেখুৱাইছোঁ আপোনালোকক। আমাৰ গাঁও আহি পালোঁ আৰু আমাৰ গাঁৱৰ সেইটো মন্দিৰ হয়, শিৱ মন্দিৰ। কেতিয়াবাকে দেখাম বাৰু আপোনালোকক। হে গাইজ, আহি পালোঁ ফাইনেলি। ইমান ৰ'দত গৰম হয়। দেখুৱালৈ আপোনালোকক কেনেকুৱা লাগিল। আৰু মই ড্ৰাইভ কৰিব পৰা নাই, ভণ্টিয়ে কৰিছে। অলপ ভালো লাগিল ফুৰি আহি, আৰু আপোনালোকক দেখুৱালোঁ কিমান ধুনীয়া ঠাই। আৰু আমাৰ এইখিনি ব্লকৰ পৰা সোমাই আহোঁতে বহুত ধুনীয়া লাগে ৰাস্তাটো। তেনেকুৱা গাড়ী ভিৰ নাই, আৰু দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব। কি জানো পায়ো হেৰুৱা
বেছি ভালকৈ নাজানো গাব, তেওঁ মনটো ভাল লগাৰ কাৰণে অকণমান গালোঁ। সন্ধিয়া বহুত বৰষুণো হ'ল আৰু তেনেকৈ দুপৰীয়া দিনটো ভণ্টি আহোঁতে ব্যস্তৰ মাজতে ভিডিঅ' কৰিবই নহ'ল। ভাবিলোঁ এতিয়া অকণমান ভিডিঅ' কৰি লওঁ আৰু আপোনালোকক জনাব খুজিছোঁ যে ভণ্টি গ'ল আৰু তাইক দেখুৱাই নহ'ল। তাইও অলপ মানে নিজকে দেখাব অকণমান লাজ পালে, সেইকাৰণে নেদেখালে। আকৌ নেক্সট যেতিয়া ভিডিঅ' কৰিম তেতিয়া তাইক নিশ্চয় ল'ম। আৰু দুপৰীয়া খোৱা বোৱা কৰি সন্ধিয়া আজৰি হৈ যেতিয়া গা পা ধুই আহোঁ তেতিয়া বহুত বৰষুণ আহিল আৰু বৰষুণ আহোঁতে মোৰ মনটো আৰু চাহ খাব মন গ'ল। যিহেতু এতিয়া সন্ধিয়াই হ'ল, ভাবিলোঁ পকৰি বনাম আৰু চাহ খাওঁ। মই ভাবিছোঁ আজি মুগৰ দাইল পকৰি বনাম। মুগৰ দাইলেৰে আপোনালোকে পকৰি খাই পাইছেনে? জনাবচোন খাই পাইছে নেকি আৰু কেনেধৰণৰ বনায় আপোনালোকে। মই মুগৰ দালিটো মিক্সিত পিচি লৈ তেনেকৈ বনাওঁ আৰু ভাবিলোঁ এতিয়া সন্ধিয়া তেনেকৈ চাহকাপ খোৱা যাওক। ৰাতিলৈ কি বনাম সেইটো ভবাই নাই বাৰু, কি বনাম। তাই আহিলোঁ গ'লোঁ, নাথাকিলে আজি। বেয়াও লাগিছে মনটো, কিন্তু বৰষুণ যায়গৈ মনটো আৰু কিবা এটা ভাল লগালে। সেইকাৰণে ভাবিলোঁ চাহ বনাওঁ, এতিয়া চাহ খাওঁগৈ। আৰু মোৰ আজিৰ ব্লগটো চাই কেনে পালে শেষত জনাবলৈ নাপাহৰিব। কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আমাৰ এইখিনি ঠাই মই যিখিনি আজি আপোনালোকক দেখুৱালোঁ। আগলৈও এনেকৈ আৰু ভিডিঅ' বনাম বাৰু, আৰু কিছু ঠাই আছে দেখুৱাবলৈ, কিন্তু নেক্সট ভিডিঅ'বিলাকত দেখাই যাম যিমান পাৰোঁ। এতিয়াতো গমেই পাইছে কৰোণাৰ যিটো আতংক চলি আছে। বাহিৰলৈ ওলাই গ'লেও নিজৰ ছেফটিটো আগতে বজাই ৰাখিব। নিজৰ যিখিনি আপোনাৰ মাস্ক, চেনিটাইজাৰ আৰু যি সামাজিক দূৰত্ব সেইখিনি বজাই ৰাখিব, তেনেহ'লে আমাৰ নিজৰ কাৰণে ভাল। ময়ো তেনেকৈ মাস্ক মাৰি গৈছোঁ, চেনিটাইজাৰো লৈ গৈছোঁ লগত। আজি ব্লগটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। যেতিয়াই মই নতুন ভিডিঅ' আপোনালোকক লৈ আহিম তেতিয়াহ'লে আপোনালোকে তাৰ ন'টিফিকেশ্যন আপোনালোকে পাই যাব। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।